এয়া আজি শিৱ পূজা। এই শিৱ পূজা উপলক্ষে ভক্তসকলে এই গছৰ তলত শিৱক চাকি বন্তি ধূপ ধূনা জ্বলাই আৰাধনা কৰি আছে। আমিও এতিয়া ইয়াতে সেৱা কৰিম। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি শিৱ পূজা উপলক্ষে এয়া নামৰ দলটিয়ে নাম পৰিৱেশন কৰি আছে। বাহ, কি সুন্দৰকৈ নাম পৰিৱেশন কৰিছে দেই। এয়া পূজালৈ অহা ভক্তসকলে পূজা অৰ্চনা কৰি আহি ভক্তসকলে সুন্দৰভাৱে ভোগ মানে খিচাৰি গ্ৰহণ কৰিছে। এয়া বেঞ্চত চাওক, ভক্তসকলে খিচাৰি গ্ৰহণ কৰিছে। শিৱৰ ভক্ত হিচাপে আমি এই ভোগ গ্ৰহণ কৰিলোঁ। কি ডাঙৰ পানীৰ টেংকি, এই পানী খাৱা টেংকি, পানী খাবা। কিমান
ভাত খোৱাৰ দৃশ্য দেখাইছোঁ আৰু কেমেৰাটো কিবা অলপ হেৰি হৈছে কিবা ধোৱা ধোৱা লাগে ৰে কেমেৰাটা মোৰ বস্তুবিলাক স্পষ্ট নহয় ভাল নালাগে কিবা বাজাৰ খানে দেখা পাব খোৱা পানী পানী পুৰি একো নাই পুৰা ভিৰ আজি 3 দিনৰ পৰা মেলা হৈ আছে তাত এয়া মন্দিৰৰ সন্মুখৰ ৰাস্তাৰ নিশাৰ দৃশ্য নিশাৰ দৃশ্য এয়া মোৰ পিছফালে শিৱ পূজাত সেৱা কৰি পথেৰে ঘূৰি আহিলোঁ